Hello everyone. যদি আপোনালোকে আপোনালোকৰ জীৱনটো সলনি হোৱাটো বিচাৰিছে তেন্তে তিনটা কথা সদায় মনত ৰাখিব অভ্যাস সংগ আৰু গুৰু অৰ্থাৎ যদি আপুনি ভাল অভ্যাস নিজৰ জীৱনত ৰাখিছে তেন্তে আপোনাৰ জীৱনটো নিশ্চয় ভাল হ'ব আৰু যদি আপোনাৰ সংগবিলাক ভাল হয় তেন্তে আপোনাৰ জীৱনটো নিশ্চয় ভাল হ'ব আৰু যদি আপোনাৰ গুৰু ভাল হয় তেন্তে আপোনাৰ জীৱনটো নিশ্চয় ভাল হ'ব আৰু অনুশাসিত হৈ থাকিব আমাৰ জীৱনত অভ্যাস সংগ আৰু গুৰুৰ মহত্ব বহুত বেছি কাৰণ ভাল অভ্যাসে সদায় ভাল অভ্যাসেই গঠন কৰে আৰু যদি আপোনাৰ সংগবিলাক ভাল হয় যি সংগয়ে আপোনাক আপোনাৰ উন্নতিৰ পথত লৈ যোৱাত আগুৱাই যোৱাত আপোনাক সহায় কৰে তেনে সংগ আপুনি সদায় তেওঁলোকৰ লগত আপুনি সদায় এটাচ হৈ থাকিব যিবিলাক বেয়া সংগ সেইবিলাক পৰিত্যাগ কৰক আৰু হ'ল গুৰু জীৱনত আগুৱাই যাবলৈ হলে এজন গুৰু থকা খুবেই প্ৰয়োজন কাৰণ সেই গুৰুৱে আপোনাৰ পথ প্ৰদৰ্শক আপোনাক সদায় এটা ভাল ৰাস্তা দেখুৱাই আপোনাক জীৱনত আগুৱাই লৈ যোৱাত সহায় কৰে সেইকাৰণে সদায় মনত ৰাখিব নিজৰ জীৱনটো ভাল কৰিবলৈ হলে এই তিনটা কথা সদায় মনত ৰাখি ইয়াক ফলো কৰি চলিবলৈ চেষ্টা কৰিব ধন্যবাদ